মৰ্নিং হোমৱৰ্কৰ সময় চেনেলৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে শিৱৰাত্ৰি আৰু আমি যাবলৈ তেনেকৈ আমি কোনো ধৰণৰ প্লেনিং কৰা নাই আৰু মানুহজন গৈছে বাৰু আজি। তাকে ভাবিছোঁ আজি দিনটো সৰু সৰু ব্যস্ততাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু ঘৰত আছে বিভিন্ন ধৰণৰ কাম আৰু সেই কামবোৰৰ মাজতো দেখা যাম মোৰ এই ব্যস্তপূৰ্ণ দিনটোৰ সৰু সৰু মুহূৰ্তখিনি। গতিকে আপোনালোকে শেষলৈকে চাব আৰু জনাবলৈ নাপাহৰিব। আৰু ল'ৰাক দিছোঁ একেবাৰে খেলিবলৈ, কাম কৰিছোঁ আছেই আৰু বহুতখিনি, তাৰপিছত আকৌ ভাত পানী বনোৱা এইদৰে। গতিকে চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে। চাবলৈ চাব দেই। ব্যস্ত দিনৰ ব্যস্ততা আৰু তাতে আজি শিৱৰাত্ৰি। গতিকে আপোনালোকৰ শিৱৰাত্ৰিবোৰ আজি কেনে গৈছে কমেণ্ট কৰি জনাবচোন। মই এতিয়া 12 বাজি গৈছে আৰু মোৰ ভাত পানী বনাই কোনোমতে আজৰি হৈ আহিছোঁ। একো জালিটো খাব লাগিবই আৰু আজি আমাৰ ৰাতিপুৱাও তেনেকৈ একো খোৱা নহ'লে আৰু লগতে এতিয়া দুপৰীয়া সাঁজ বনাইছোঁ। ৰাতিলৈ আকৌ শিৱৰাত্ৰিৰ বাবে উপবাস। গতিকে কামবোৰতো আমাৰ দৈনন্দিন হৈ থাকে নহয় জানো। গতিকে ব্যস্ত দিনৰ প্ৰতিটো কাম আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিছোঁ। গতিকে মোৰ ভিডিঅ'খিনি বাৰু এইদৰে চাই আপোনালোকে ভাল পাইছেনে? যদি ভাল পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চাই থাকক মোৰ সৈতে আজি মোৰ দিনৰ ব্যস্ততাখিনি। এতিয়া একেবাৰে শুকান কাপোৰখিনি ভিতৰলৈ আনি লৈছোঁ আৰু আনি একদম জাপি লওঁ গোটেই ৰুমটো কি হৈ আছে। আৰু এইখন বিচনাৰ তাৰমানে তুলিখন মই এবাৰ ৰ'দাইছোঁ। আজি কেইদিনমান হ'ল মই দিয়া নাছিলোঁ, তেনেকৈ ৰ'দ ওলোৱা নাছিল। আজি ৰ'দটো ওলাইছে। আজি গোটেই বিচনাকেইখনৰ কাপোৰবোৰ ৰ'দাই আছোঁ আৰু এতিয়া দি থৈ আহিছোঁ এইখন, কাৰণ জেগাও কম, সেইকাৰণে মই অলপমান দিলোঁ, সেইখিনি সোমোৱাইছোঁ। আকৌ সেই তাৰখন দি থৈ আহিছোঁ, সেইখনৰ অৱস্থা এতিয়া বেয়া হৈ আছে। গোটেই ৰুমটো অৱস্থা বেয়া হৈ আছে। তাতে এই কাপোৰকেইখন, এই ৰঙাখন মই বিচনাখন ইমান ধুনীয়াকৈ পাৰি থলোঁ। আমাৰ ল'ৰাটো ইমান দুষ্ট যে আহি পেলাই গোটেই জাপ ভাঙি একদম কাম আৰু বহাই থৈ গৈছে। গতিকে এইখিনি এতিয়া মই জাপি লওঁ, পটাপট কামখিনি কৰি লওঁ আৰু ৰুমটো অকণমান চিজিল লগাই লওঁ। চাওকচোন কি হৈ আছে গোটেই ৰুমটো। আচলতে এইখিনি মই এইমাত্ৰ ৰ'দাই আনিছিলোঁ। এতিয়া কাপোৰখিনি আৰু এই কাপোৰখিনি আচলতে এইমাত্ৰ সোমোৱাই আনিছোঁ আৰু এইখন আচলতে আৰু সেইখনো চবখিনি মই ৰ'দাইছিলোঁ। মাত্ৰ এইখন ৰ'দোৱা নাছিলোঁ, এই ৰঙাখন, আৰু এইখন মই থৈছিলোঁ জাপি। আৰু বিচনাখনো ভালকৈ থোৱা আছিলে আৰু ল'ৰাটো আহি পেলাই একেবাৰে তাৰ ওপৰত উঠিলে, সেইখনে তাৰ গাড়ী কৰি খেলিলে। এতিয়া বাহিৰতো আকৌ খেল। আৰু এই গোটেই ৰুমটো মোৰ এতিয়া যিহেতু খেলি মেলি হৈ আছে, গতিকে ঠিক কৰি লওঁ, তাৰপাছত চাব। আৰু এইদৰেই মোৰ আজিৰ দিনটো পাৰ কৰি আছোঁ। আজি মই দুপৰীয়া সাজত পোৰা বিলাহীৰ পিটিকা বনাইছিলোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। আৰু লগতে বনাইছিলোঁ বিলাহী আৰু পিঁয়াজৰ জ্বলা মিঠা। এই ৰেচিপিটো আপোনালোকে আগতে পাইছে। আৰু এয়া আজি মোৰ ভাতৰ আছে ভাত, তাৰপাছতে ইয়াত আছে পোৰা বিলাহীৰ পিটিকা, পিঁয়াজ বিলাহীৰ জ্বলা মিঠা, লগতে লৈছোঁ আচাৰ, দাইল, মানিমুনি শাকৰ জোল আৰু লগতে বন্ধাকবিৰ ভাজি। এয়াই আছিল আমাৰ আজি দুপৰীয়াৰ সাজ। আৰু দিনটোৰ কামখিনিতো আমাৰ থাকেই। আৰু এতিয়া খাই বৈ আজৰি হৈ বাচনখিনি ধুলোঁ, ধুই জেগাই জেগাই বোলো একেবাৰে সামৰি ল'লোঁ। কাৰণ একেবাৰে কামবোৰ যদি আমাৰ আজৰি হৈ যায়, তাৰপাছতে অকণমান বহিবলৈ পাওঁ, অকণমান আজৰি পাওঁ আমি। গতিকে কামখিনিও একেবাৰে কৰি ল'লোঁ। আৰু মোৰ এনেকুৱা ভিডিঅ' যদি আপোনালোকে বিচাৰে, তেতিয়াহ'লে আপোনালোকে লাইক আৰু কমেণ্ট কৰি দিব। কমেণ্টত বিশেষকৈ লিখি জনাবলৈ নাপাহৰিব। এইয়া গোটেই বাচনখিনি, বহুত বাচন আচলতে প্ৰয়োজন হয় দেই কিছুমান ক্ষেত্ৰত। আৰু একেকোবে মই বাচনখিনিও এইয়া সামৰি ল'লোঁ আৰু তাৰপাছতে আপোনালোকক এবাৰ দেখা কৰিম বুলি লগ হ'লোঁ। হেল্ল' হ'ল, এয়া কোনোমতে আজৰি হৈ বহিছোঁহি দেই। ঘৰৰ কাম বন কৰিলোঁ, তাৰপাছতে ভাত পানীও খোৱা বোৱা হ'ল আৰু এতিয়া আজৰি হৈ বহিছোঁহি। আৰু এতিয়া ল'ৰাই মোৰ লগত লাগি আছে, বোলে মা মোক শুৱাই দিয়া। পাপাৰ লগত নুশুৱে, মোৰ লগত শুৱে। গতিকে তাতো অকণমান শুৱাই লওঁগৈ, চাই থাকিব। এয়া মই আছোঁ পাকঘৰত আৰু মই ধূপ চাকি দি আজৰি হ'লোঁ। আজৰি হৈ ল'ৰাকো অকণমান পঢ়ুৱাই আজৰি হৈ লৈ এয়া মই ৰুটি মঠিবলৈ লৈছোঁ। চাহকণো খাই ল'লোঁ আৰু ভাবিছোঁ আপোনালোককো দেখা কৰোঁ। লগতে মই এয়া কামখিনি লাহে লাহে কৰি আছোঁ। আৰু মই এতিয়া আছোঁ পাকঘৰত। পাকঘৰটো আমাৰ ইমানো দেখাবলগীয়া অৱস্থা নহয় আৰু লাহে লাহে এয়া কামো কৰি আছোঁ। আৰু শিৱৰাত্ৰি উদযাপন আপোনালোকৰ বাৰু কেনে জনাবচোন।
আমাৰ এইদৰে চলিছে। এতিয়া ইয়াৰ ৰুটি মুঠি আছোঁ, প্ৰায় মোৰ হৈছেই। তাৰপাছতে বনাম আজি বুট দালি, আৰু তাৰপাছতে আজি দিনৰ বাৰু মই যি দেখালোঁ সেয়া বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব, আৰু কেতিয়াবা ৰেচিপি আপোনালোকে যদি বিচাৰে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এতিয়া মই আৰু ৰুটি মুঠি মোৰ প্ৰায় হ'ব হৈছেই, আৰু তাৰপাছতে মই বুট দালিও বনাই ল'ম, একেবাৰে কামখিনি কৰি ল'ম, আৰু পুনৰবাৰ আপোনালোকক লগ পাই আছোঁ অকণমান লাহে লাহে, ঠিক আছে? গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এয়া ৰুটি বুট দালি আৰু লগতে অকণমান পিঁয়াজ। এয়া কোনোমতে খাই বৈ আজৰি হৈছোঁ, আৰু এতিয়া হৈছে 9:30, আৰু একেবাৰে আজৰি হৈ ল'লোঁ। আৰু সেইবাৰ বাবে আপোনালোকক কওঁ, ভিডিঅ'টো আজি ইমানতে মই সামৰণি মাৰিছোঁ। যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইদৰে দিনটোৰ ব্যস্ততাখিনি আপোনালোকৰ লগত আজি মই শ্বেয়াৰ কৰিলোঁ, আৰু আগলৈ এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ শুভৰাত্ৰি।